পোনপ্ৰথমতে তোমালোকক মই এটা কথা ক'ম যদি আমাৰ চেনেলটো নতুনকৈ আহিছা প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাইছা চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লাইক এটা প্ৰত্যেকজন ষ্টুডেণ্টে যিমানে ভিডিওটো চাইছা লাইক এটা দিবা কিন্তু ওকে আৰু তোমালোকে নতুনকৈ যিসকলে আহিছা বা আগৰ পৰাও যিসকলে চাই আছে আমাৰ আগৰ ভিডিওবিলাক যদি চোৱা নাই সেইসমূহ ভিডিও চাবা বহুতখিনি বস্তু তোমালোকৰ বাবে দি থৈ দিয়া আছে মেণ্টেল এবিলিটি আৰু অসমীয়া বিশেষকৈ মেণ্টেল এবিলিটি ইংলিছ মিডিয়াম হোৱা বা তুমি অসমীয়া মিডিয়ামে হোৱা আমাৰ ক্লাছ ইউটিউবৰ বস্তুখিনি যদি ভালকৈ চোৱা তুমি মেণ্টেল এবিলিটি বিশেষ বেলেগ ইমান নাচালেও হৈ যাব বেলেগ ইমান নকৰিলেও হৈ যাব আমাৰ ইউটিউবৰ বস্তুখিনি ভালকৈ চালে তোমাৰ কাৰণে যথেষ্ট আৰু অসমীয়া মিডিয়ামৰ যিসকল আছা তোমালোকৰ ভাষা জ্ঞান যিটো অসমীয়া আছে আমাৰ অসমীয়া ক্লাছসমূহ যদি ইউটিউবৰ বস্তুখিনি চোৱা তোমালোকে বিশেষ বেলেগ নাচালেও হ'ব আমাৰ বস্তুখিনি ভালকৈ এটা বস্তু ভালকৈ যদি কৰা সেইখিনি যথেষ্ট তোমালোকৰ বাবে আৰু ইয়াৰ বাহিৰৰ যদি যিসকলে নতুনকৈ আহিছে আমাৰ লগত আগতে ক্লাছ লোৱা নাই ক্লাছ লৈ থকা সমূহৰতো এতিয়া পৰীক্ষা চলি আছে 100 মাৰ্কছৰ আৰু তোমালোকৰ ৰিভিজন ক্লাছ চলি আছে এতিয়া আৰু যিসকলে লোৱা নাই আমাৰ 2 তাৰিখৰ পৰা এটা স্পেচিয়েল ক্লাছ আহিব গৈ আছে 2 ডিচেম্বৰৰ পৰা সেই 2 ডিসেম্বৰৰ পৰা ক্লাছটো ৰাতিপুৱা 5:45 হ'ব লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ দুটা 100 মাৰ্কছৰ টেষ্ট থাকিব কমন কোৱেশ্চনৰ পৰা লৈ পুৰণা কোৱেশ্চন 10টা ক্লাছ টোটাল থাকিব আমাৰ আৰু এই হোৱাটসএপ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব যিসকলে এক মাহৰ পৰা ভাবি আছে ক্লাছ লমকে দেৰি নকৰি এটো আমাৰ লাষ্ট বেটছ হ'ব অন্তিমটো বেটছ আপোনালোকে জয়েন কৰিব পাৰিব হোৱাটসএপত মেছেজ কৰি দিব আৰু যদি দিনৰ ভাগত 10টাৰ পৰা এতিয়া ৰাতি 7টা বা 6টা লৈকে যদি ফোন কৰিব বিচাৰে আপোনালোকে ফোন কৰিব পাৰিব এই নাম্বাৰটোত আৰু তাৰ বাহিৰে বেলেগ সময়খিনি ৰাতিপুৱা ৰাতি মেছেজ কৰিব পাৰিব ষ্টুডেণ্টজনৰ নামটো লিখি পেলাই ওকে তো এতিয়া আমি আজি এই ভিডিওটোত এটা বস্তু আলোচনা কৰিম যে এই 10 দিনত আজি হ'ল 30 তাৰিখ অহা কালিৰ পৰা পৰীক্ষালৈ আমাৰ হাতত আছে 12 দিন ঠিক আছে এই 10 দিন এই 12 দিন আমি কোনটো দিশত কোনটো ডাইৰেকচনত পঢ়িলে আমি যাতে সিটটো পাম আমি সহজকৈ সেই বস্তুটো আলোচনা কৰিম বেছি দীঘল নহয় ভিডিওটো 10 মিনিট মান হ'ব আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ ভিডিওটো চাবা তো পোনপ্ৰথমতে তুমি ইংলিছ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা তোমাৰ কাৰণে সিলেবাস একে তোমাৰ কাৰণে বস্তুখিনি একে মেণ্টেল এবিলিটি বস্তুখিনি একে হয় ছবি থাকে ফিগাৰ থাকে ইংলিছ মিডিয়ামত ইংলিছ থাকে আৰু অসমীয়া মিডিয়ামত অসমীয়া থাকে আৰু ম্যাথছখিনি একে খালি যিখিনি লিখা থাকে নাম হওক বা বস্তুবিলাক লিখাখিনি ইংলিছত লিখা থাকে ইংলিছৰ কাৰণে অসমীয়া মিডিয়ামত অসমীয়াত লিখা থাকে ওকে তো এতিয়া আমাৰ ম্যাথছত প্ৰায় ক'ব গ'লে এই 12টা চেপ্টাৰ আছে ইংলিছ মিডিয়ামৰ কাৰণে একে 12টা চেপ্টাৰ অসমীয়া মিডিয়ামৰ কাৰণে একে 12টা চেপ্টাৰ এই 10 দিন তোমালোকে 10 দিন যেহেতু আছে বা 12 দিন আছে তোমালোকৰ হাতত ঠিক আছে বা তোমালোকৰ অহা কালিৰ পৰা যদি তোমালোকে চাইছা 1 তাৰিখৰ পৰা যদি ধৰিছা তোমালোকে 12 দিন আমাৰ হাতত আছে এই 12 দিন তোমালোকে ঠিক আছে এই 12 দিনৰ প্ৰত্যেক এদিনত তোমালোকে ম্যাথছত দুটা বা তিনটা চেপ্টাৰ ৰিভিজন কৰিব লাগিব ঠিক আছে ম্যাথছত প্ৰত্যেক দিনাই দুটা বা তিনটা চেপ্টাৰ তোমালোকে ৰিভিজন কৰিলা ওকে ৰিভিজন কৰিলা এতিয়া ৰিভিজন কেনেকৈ কৰিলা তোমালোকৰ জানিবা এলসিএম এইচএফ লসাগু গসাগু আৰু ভগ্নাংশ ফ্ৰেকশন আৰু দশমিক ভগ্নাংশ ডেসিমেল এই তিনটা চেপ্টাৰ একেলগে ৰিভিজন কৰিলা তোমালোকে ওকে তাৰ পিছত তোমালোকক পৰিমিতি বা এৰিয়া পেৰিমিটাৰ যেটো চেপ্টাৰ আছে ইংলিছ মিডিয়ামত ক'ব গ'লে অসমীয়া মিডিয়ামত কালি পৰিসীমা ওলাবলৈ যেটো পৰিমিতি চেপ্টাৰ আছে হেতু তোমালোকে ৰিভিজন কৰিলা তাৰ লগত উৎপাদক গুণিতক কিবা এটা ৰিভিজন কৰিলা তাৰ লগত তোমালোকে এটো মৌলিক সংখ্যা বা তোমালোক উৎপাদক গুণিতকটো তোমালোকে ফ্যাক্টৰছ এণ্ড মাল্টিপল বুলি কোৱা যায় ইংলিছত নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আছে সংখ্যা আৰু সাংখ্যিক প্ৰণালী তেনেকৈ এটা চেপ্টাৰ লৈলা অলপ তেনেকুৱাকে তাৰ পিছত তোমালোকৰ এই সিস্টেমত বস্তুখিনি কৰিলা আৰু পৰিমিতিত তোমালোকৰ আয়তনৰ বস্তুখিনি নাহে ঠিক আছে কালি আৰু পৰিসীমা ওলাবহে আহিব আৰু ইংলিছত ক'ব গ'লে ভলিউমৰ বস্তুখিনি নাহে এৰিয়া আৰু পেৰিমিটাৰ আহিব তেনেকৈ তোমালোকে ৰিভিজন কৰিলা তাৰ পিছত কোণৰ প্ৰকাৰ দণ্ডচিত্ৰ টাইপছ অফ এংগল বুলি কোৱা যায় ইংলিছত দণ্ডচিত্ৰ তথ্য বিশ্লেষণ অসমীয়াত আৰু এটা নাম আছে তথ্য বিশ্লেষণ বুলিও কোৱা যায় দণ্ডচিত্ৰটো ইংলিছত ডাটা হ্যান্ডলিং ডাটা ইন্টাৰপ্ৰিটেশন তেনেকুৱা টাইপত বাৰ ডায়াগ্ৰাম তেনেকুৱা টাইপত ইংলিছত নামটো কোৱা যায় তেনেকৈ এই দুটা চেপ্টাৰ যেনিবা ৰিভিজন কৰিলা তোমালোকে তাৰপিছত ভৰ দৈৰ্ঘ্য টকা সময় টাইম
ডিষ্টেন্স মেজাৰমেণ্ট ইউনিটাৰী মেথড নামৰ ইংলিছত যিটো চেপ্টাৰ আছে সেইটো তোমালোকে ৰিভিজন কৰিলা তাৰপিছত লাভ লোকচান প্ৰফিট এণ্ড লছৰ পাৰ্চেণ্টেজ ভাগটো নাহে দেই লাভ লোকচানৰ পাৰ্চেণ্টেজটো নাহে অকল প্ৰফিট ওলাব আহিব অকল লাভ অকল লোকচান ওলাব লছ ওলাব আহিব তোমালোকৰ সেই তেনেকৈ তোমালোকৰ যেটো সুবিধা হিচাপত তেনেকৈ তোমালোকে দিনটোত 3 ঘণ্টা 4 ঘণ্টামান লৈ পেলাই এই বস্তুখিনি ৰিভিজন কৰিলা তোমালোকে ওকে এই বস্তুখিনি ম্যাথছখিনি তেনেকুৱা টাইপৰ ৰিভিজন কৰিলা আৰু ইয়াৰ লগত তোমালোকৰ যিখন টেবুল আছে এইখিনিটো ৰিভিজনটো কৰিলা সিলেবাছৰ বস্তুখিনি ইয়াৰ লগত 1 ৰ পৰা 20 লৈকে 1 ৰ পৰা 20 লৈকে পুৰণ নেওতাখন 1 * 1 2 * 2 2 3 গুণ 1 3 গুণ 3 1 3 4 গুণ 4 1 তেনেকুৱাকে তোমালোকৰ একদম 20 লৈকে 1 * 1 1 2 * 3 1 3 * 4 1 4 1 3 * 3 1 4 * 4 তেনেকুৱা টাইপত 20 লৈকে তোমালোকে কি কৰিলা ৰিভিজন প্ৰেক্টিছ কৰিবা টেবুলখন মুখত থাকিব লাগিব মাল্টিপ্লিকেশ্যন পুৰণ নেওতাখন টেবুল মুখত থাকিব লাগিব তেতিয়াহে বস্তুখিনি হ'ব ওকে তো এই দুটা ভাগ তোমালোকক মই কৈলো এই সিস্টেমত এই দুটা ভাগ তোমালোকে তেনেকে অহা 10 দিন 12 দিন তোমালোকে প্ৰেক্টিছ কৰা তাৰ পিছত কি কৰিম তাৰ পিছত তোমালোকে যিখিনি তোমালোকৰ মেন্টেল এবিলিটি আছে ওকে ইয়াতে মই দেখা দিছো এখন 2025 ৰ পেপাৰ হয় মেন্টেল এবিলিটি খিনি আমাৰ ইউটিউবৰ ক্লাছখিনি চাই বস্তুখিনি প্ৰেক্টিছ কৰা তাৰ লগত তোমালোকৰ কিতাপত থাকা যিখিনি বস্তু আছে সেইখিনি প্ৰেক্টিছ কৰা 2025 ৰ পেপাৰ এখন হয় 24 ৰ পেপাৰখন লোৱা সেই দুটা বস্তু ভালকে কৰা 25 ৰ পেপাৰ 24 ৰ পেপাৰ সেই দুখন পেপাৰ ভালকে লৈ লোৱা দুখন পেপাৰ লৈ পেলাই পুৰা হৰহৰাই প্ৰেক্টিছ কৰা তোমালোকে ওকে তোমালোকৰ কি হৈছে দুখন পেপাৰ কিয় মই কৈ আছো তাৰ আগৰ পেপাৰসমূহত তোমালোকৰ বস্তুবিলাক মেন্টেল এবিলিটি আৰু অসমীয়া বা ইংলিছখিনি কৰিব পাৰিবা 2019 ৰ পৰা লৈ পেলাই 2025 লৈকে মেন্টেল এবিলিটি আৰু অসমীয়া বা ইংলিছখিনি একেই আছে খালি ম্যাথছখিনি কিন্তু সিলেবাছটো খলাই দিয়া গৈছে 2024 আৰু 25 ৰ পেপাৰত কিন্তু নিউ সিলেবাছৰ হিচাপত নতুন সিলেবাছৰ হিচাপত তোমালোকৰ আছে আগৰ পুৰণা কোৱেশ্চন পেপাৰ বিলাকৰ তোমালোকৰ কি কৰিবা এই বস্তুবিলাক প্ৰেক্টিছ কৰিবা ওকে এই বস্তুবিলাক তোমালোকে পুৰণা প্ৰেক্টিছ পেপাৰ বিলাকৰ পৰা লৈ মেন্টেল এবিলিটি আৰু অসমীয়া বা ইংলিছখিনি প্ৰেক্টিছ কৰিবা তোমালোকে তেনেকৈ মেন্টেল এবিলিটি এই বস্তুখিনি তোমালোকে চাবা ওকে আৰু 2025 ৰ পেপাৰ এখন 25 ৰ আৰু 24 ৰ পেপাৰখনৰ কি কৰিবা ম্যাথছখিনি 24 আৰু 25 ৰ ইংলিছ হোৱা বা অসমীয়া মিডিয়ামে হোৱা তুমি এই ম্যাথছখিনি পুৰা ভালকে প্ৰেক্টিছ কৰিবা 24 আৰু 25 ৰ পেপাৰখনৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট কৈ আছো কাৰণটো হ'ল যে 24 আৰু 25 ৰ প্যাটাৰ্ন যিটো ওয়েট যিটো গতিক তোমাৰ কোৱেশ্চনটো খুদিছে এটা তোমাৰ প্ৰথম কোৱেশ্চনটো দেখিছা সিম্পলিফিকেশনৰ পৰা আহিলে সৰলীকৰণৰ পৰা তোমাৰ কোৱেশ্চনটো আহিলে ঠিক আছে এই গতিত এটো এটা তোমাৰ সৰলীকৰণৰ কোৱেশ্চন আহিলে একদম সহজ কোৱেশ্চন তোমাৰ একদম ইজি কোৱেশ্চন তোমাৰ ইয়াত এইবিলাক বস্তু তোমাৰ প্ৰেক্টিছ কৰা যে কোনটো গতিত গৈছে এটা তোমাৰ কোনৰ প্ৰকাৰ টাইপস অফ এংগল আমি বস্তুটো খুদিছিলো তোমাক হা চেপ্টাৰটো মই এতিয়া কৈছিলো ইয়াৰ পৰা দুটা কোৱেশ্চন দেখিব পালো এই তেনেকে তোমাৰ বস্তুবিলাক তুমি পৰীক্ষাত পাবা ওকে আৰু দশমিক ভগ্নাংশ ডেসিমেলৰ পৰা তুমি এনেকুৱা টাইপত তুমি কোৱেশ্চন পাবা ইয়াত যেটো দি থৈ দিয়া আছে তোমাৰ হা আৰু এই ওপৰত যেটো কোৱেশ্চন দি থৈ দিয়া আছে দশমিক ভগ্নাংশ ডেসিমেলৰ পৰা এনেকুৱা টাইপত তুমি কোৱেশ্চন পাবাই বুজিলা তো সেই কাৰণে তোমালোকে কি কৰিবা এই 24 ম্যাথছৰ কাৰণে মই ম্যাথছৰ কাৰণে বিশেষ কৈ আছো 24 আৰু 25 ৰ পেপাৰখন 3-4 বাৰ মান বা 10 বাৰ মান প্ৰেক্টিছ কৰিবা কিন্তু বিশেষকৈ ম্যাথছখিনি আৰু বাকি 2019 চনৰ পৰা লৈ পেলাই 2025 চনলৈকে তোমালোকৰ পুৰণা কোৱেশ্চন পেপাৰ মেন্টেল এবিলিটি আৰু অসমীয়া বা ইংলিছখিনি প্ৰেক্টিছ কৰিবা হেতু এটা ইম্পৰ্টেন্ট তোমালোকক কৈছো আমাৰ ইউটিউবত তোমালোকে মেন্টেল এবিলিটি গুটেই ক্লাছখিনি চাই খতম কৰিবা মেন্টেল এবিলিটি যিমানখিনি আমাৰ লাইভ ক্লাছ একেটা দিন আহিব হেখিনি চাবা ভালকে আৰু ইউটিউবত যিমানখিনি মেন্টেল এবিলিটি ক্লাছ দিছো হেখিনি চালে বহুত হৈ গৈছে তোমালোকৰ কাৰণে তাৰ লগত অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকৰ অসমীয়াৰ কাৰণে আমি ক্লাছ কৰা থকা যায় অসমীয়া ভাষা জ্ঞানৰ ল্যাঙ্গুৱেজৰ হেখিনি চাই তোমালোকে ক্লিয়াৰ কৰিবা ওকে তো এই বস্তুখিনি ভালকে কৰিলে তোমালোকৰ কাৰণে যথেষ্ট মেন্টেল এবিলিটি আৰু অসমীয়া আৰু ইংলিশ মিডিয়ামৰ কাৰণে তোমালোকে ইংলিছখিনি ভালকে পঢ়িবা ওকে কিতাপত থকা ইংলিছখিনি ভালকে পঢ়িবা অপজিট ৱৰ্ড এন্টোনিম সিনোনিম ওয়ার্ড মিনিং হেখিনি অলপমান ইংলিশ মিডিয়ামৰ কাৰণে ঠিক কৰিবা আৰু অসমীয়া মিডিয়ামৰ কাৰণে সমাৰ্থক শব্দ বিপৰীত শব্দ অৰ্থ হেখিনি বস্তু অলপমান তোমালোকে ঠিক কৰি লবা অলপমান বস্তুখিনি ভালকে পঢ়ি উলিয়াই লবা ওকে তো সেই সিস্টেমটো তোমালোকে যোৱা আৰু ইয়াৰ লগতে OMR শীটখন প্ৰেক্টিছ কৰিব নাপাহৰিবা কিন্তু OMR শীটখন প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় OMR শীটখন তোমালোকৰ 2025-24 বুলি একো নাই
OMR চিটখন তোমালোকৰ পৰীক্ষাত আহিবই আৰু কম্পিউটাৰ দোকানৰ পৰা কাগজত OMR চিট প্ৰিন্ট কৰি লৈ আনিবাকে আৰু আনসাৰসমূহ কেনেকৈ বহাব লাগে সেইটো তোমালোকে প্ৰিন্ট কৰি প্ৰেক্টিছ কৰিবা OMR চিট 80টা কোৱেশ্চন 80টা কোৱেশ্চন আহিব টোটেল নাম্বাৰ হ'ব 100 বুজিলা 100 মাৰ্কস হ'ব 80টা কোৱেশ্চন আহিব সেইকাৰণে OMR চিটখন যদি প্ৰেক্টিছ নকৰা পৰীক্ষাত কিন্তু তোমাৰ খেলিমেলি লাগিব মই এতিয়ালৈ 4টা মান ভিডিও তোমালোকক দি থৈ দিয়া আছে যে কি ওয়েট কি সিস্টেমত কোনটো ডাইৰেকচন কোনটো দিশত কি কৰিবা OMR চিট কিখন প্ৰেক্টিছ কৰিবা তোমালোকে সেইখিনি বস্তু মই তোমালোকক কি কৰিছো আমাৰ ইউটিউবত মই 4টা মান ক্লাছ দি থৈ দিছো আৰু কেটামান এইকেদিন ক্লাছত মই দেখাম OMR চিটখন কেনেকৈ প্ৰেক্টিছ কৰিম আমি সেইখিনিও আমি প্ৰেক্টিছ দেখাম মানে তোমালোকক ওকে তো এই ডাইৰেকচন এই সিস্টেমত তোমালোকে কি কৰিবা OMR চিটখন অলপমান প্ৰেক্টিছ কৰিবা OMR চিটখন প্ৰেক্টিছ নকৰিলে পৰীক্ষাত খেলিমেলি হ'ব আৰু তোমালোকে যিমান পাৰা এইকেইটা দিন স্কুল নগৈ ঘৰত বহি নবোদয় বাছনি পৰীক্ষা নবোদয় বিদ্যালয় পৰীক্ষাৰ কাৰণে তুমি দিন ৰাতি অলপমান কষ্ট কৰিবলৈ পঢ়াত লাগা দে তেতিয়াহে সিটটো আমাৰ পৰীক্ষাটো ভাল হ'ব পৰীক্ষাটো ভাল হ'লেহে আমি সিটৰ কাৰণে আশা কৰিম বা সিটটো পাম এতিয়া তো সেইভাবে তোমালোকে বাহিৰত ঘূৰা ফুৰা নকৰি পেলাই মন দি পেলাই ভালকে তোমালোকে পঢ়াই কেটা দিন আৰু যিমান পাৰা 7 ঘণ্টা 8 ঘণ্টা 9 ঘণ্টাকে পঢ়িব চেষ্টা কৰা বুজিলা মই কলো ন ম্যাথছ কিন্তু তোমালোকে 4 ঘণ্টা 3 ঘণ্টা মান সময় দিয়া মেন্টাল এবিলিটি খিনি 1 ঘণ্টা 1.5 ঘণ্টা সময় দিয়া অসমীয়া খিনিও 1.5 ঘণ্টা সময় দিয়া তেনেকে 3 ঘণ্টা গ'ল ম্যাথছৰ 4 ঘণ্টা গ'ল 7 ঘণ্টাটো গ'লেই তোমালোকৰ আকৌ OMR চিট প্ৰেক্টিছ কৰিব আছে OMR চিটত তেনেকে সময় দিয়া তো হেতু হিচাপত তোমালোকে ৰাতিপুৱা মই যদি দেখা দিছো এবাৰ মই এটা টাইম টেবল এবাৰ দিছিলো এটা তোমালোকে ৰাতিপুৱা 5টা মান বজাৰ পৰা উঠি পেলাই পঢ়াত লাগি যাবা বুজিলা ৰাতিপুৱা 5টা মান বজাৰ পৰা উঠি পেলাই পঢ়াত লাগিবা ৰাতি যিমান পাৰা 10টা বজাত টোপনি মাৰিবা 10টা বজাত একদম ৰাতিত নাক বজাই দিবা কিন্তু আকৌ ৰাতিপুৱা তোমালোকে 5টা বা 4:30টা মান বজাত উঠিব পাৰা যদি উঠিবা ৰাতিপুৱা 5টা বা 4:30টা বজাত যদি উঠিব পাৰা উঠিবা হা আৰু এফালে তোমালোকৰ কি হ'ল ৰাতি 10টা বজাত একদম টোপনি মাৰি দিবা দেৰি কৰি নাথাকিবা বুজিলা সেইখিনি বস্তু এই 12 দিন অলপমান নিজক সময় দিয়া এইখিনি বস্তুত সময় দিয়া তেতিয়াহে আমি পৰীক্ষাটো ভাল কৰি সিটটো দখল কৰিব পাৰিম নহলে কিন্তু সিটৰ কাৰণে আশা কৰি লাভ নাই দেই এতিয়া মই কৈ দিছো একদম পৰীক্ষা ভাল নকৰিবা সিট পাম বুলি ভাবিবা আমি নহব সব ফালে সব নহয় তোমাৰ এতিয়া কুছ পানে के लिए कुछ खोना पड़ता है বুলি এটা ডায়লগ আছে শুনিছা চাগে তোমালোকে মই সৰুৰ পৰা শুনি আছো সেই ডায়লগটো কিবা এটা পাব হলে কিবা এটা আমি এৰি ত্যাগ কৰিব লাগে এতিয়া বুজিলা কিবা এটা পাব হলে কিবা এটা ত্যাগ কৰিব লাগে তেতিয়াহে আমি কিবা এটা বস্তু পাম এতিয়া ঠিক আছে সেই কাৰণে তোমালোকক মই হেতু কথা কলো যে সব বাদ দি পেলাই মোবাইল গেম কাৰ্টুন ৰীল ইনষ্টাগ্ৰাম ফেসবুক জিমান জি আছে ভোজ খোৱা ভাত খোৱা ভাওনা বিয়া সভা পিকনিক ফুৰিব যোৱা কিবা যোৱা কোবাত যোৱা সব বাদ দি পেলাই মেলাত যোৱা সব বাদ দি অকল এইখিনি বস্তুত এই 12 দিন 10 দিন সময় যদি দিও তেতিয়া হলে আমাৰ পৰীক্ষাটো ভাল হ'ব নহলে কিন্তু পিছতকে পস্তাই লাভ নাই হাতত সময় থাকুতেই আমি কামখিনি যদি কৰি নল পিছতকে কিন্তু দুখ কৰি লাভ নহব কিন্তু ষ্টুডেন্টস এতিয়া মই ভালকে কৈ দিছো এতিয়া লাগিলে এতিয়াই তোমালোকে কষ্ট কৰা 10 ঘণ্টাকে পঢ়া লাগিলে পিছতকে যাতে তুমি কান্দিব নালাগে তোমাৰ যদি সক্ষমতা আছে 60 পোৱা তুমি 80 পোৱা হেতুৱে তোমাৰ সফল তোমাৰ যদি সক্ষমতা আছে 50 পোৱা পৰীক্ষাটোত এইকেদিন ভালকে পঢ়ি পেলাই তুমি যদি 85 পাই গৈছা তুমি সিট পোৱা নোপোৱা পিছৰ কথা বাদ দিয়া তুমি গুলি মাৰা সিট পোৱাটো তুমি সাকসেসফুল তুমি সফল বহুত তোমাৰ সক্ষমতা আছিল 50 পোৱা 50 পোৱা তোমাৰ ক্যাপাসিটি আছিল 50 পোৱা তুমি পালা 85 83 86 পাই গলা তুমি সিট পোৱা নোপোৱা পিছৰ কথা বাদ দিয়া তুমি সফল হয় তুমি সাকসেসফুল হয় হেতুৱে তোমাক বুজাইছে যদি তোমাৰ ক্যাপাসিটি আছে 91 পোৱা তুমি গৈ পেলাই পাইছাগে 68 91 পোৱা তোমাৰ সক্ষমতা ক্যাপাসিটি যদি আছিল তুমি গৈ পেলাই পাইছাগে 68 তুমি তো বহুত ডাঙৰ ফেলিয়াৰ হয় তুমি বহুত ডাঙৰ ফেলিয়াৰ বুলিয়ে কম মই তোমাক এতিয়া বুজিলা হেতু নহব নালাগে যাতে তোমাৰ লগত বস্তুটো উল্টা আহিব নালাগে বস্তুটো সদায় ওপৰলৈ যাব লাগে আমাৰ বুজিলা লাহে লাগিলে লাহে 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 আমি বাহু এটা এটা স্টেপ আমি উঠি এটা বিল্ডিং 10 মহল 20 মহল আমি উঠি যাও ওপৰলৈ এতিয়া এটা এটা স্টেপ বগাই তো এতিয়া যদি তোমালোকে ওপৰৰ পৰা তললৈ নামি আহা তেতিয়াহলে তো তুমি ওপৰত যাবই নাইবা সেইকাৰণে লাহে লাহে লাগিলে আগবাঢ়া খালি সাকসেসফুল হ'ব চেষ্টা কৰা তোমালোকে ওকে সেইখিনিয়ে তোমালোকক কলো তুমি সিট পোৱা নোপোৱাৰ পিছৰ কথা জেএনভি যোৱাটো পিছৰ কথা ভাবা বৰ্তমান এইখিনি যিখিনি কাম কৰি আছে অন্তৰৰ পৰা মনৰ পৰা
একদম দেহে মনে প্ৰাণে লাগা তেতিয়াহে কিবা এটা হ'ব জীৱনত সফল হ'ব পাৰিবা লাগিলে জেইনভিত যাবই নালাগে যে গলাও নগলাও পিছৰ কথা এইখিনি বস্তু এতিয়া বৰ্তমান তোমালোকে যিখিনি কাম কৰি আছা সেইখিনি কাম মনৰ পৰা অন্তৰ পৰা ভালকে দেহে মনে প্ৰাণে লাগা তেতিয়াহে তুমি এজন সফল ব্যক্তি সফল ছাত্ৰ হ'ব পাৰিবা যদি এনে মায়ে কৈছে পৰ দেউতা কৈছে পৰ যদি কৰি আছা এতিয়াও এই 10 দিন এই 12 দিনও যদি তেনেকৈ আছে তেতিয়াহলে তুমি জীৱনত সফল হবা পিছলৈ খালি বৰ্তমান সফল বা কিবা এটা সফল হ'ম বুলি নাভাবিবা দেই হেতু নকৰিবা প্লিজ ষ্টুডেন্টস তোমালোকৰ মা দেউতা বহুত কষ্ট কৰি তোমালোকক পঢ়ুৱাই আছে বহুত কষ্ট কৰি তোমালোকৰ লগত লাগি আছে আৰু গাৰ্জেন সকলকো মই হেতুৱে কম যে আপোনালোকে এই 12 দিন এই 10 দিন অলপমান ল'ৰা ছোৱালীৰ লগত লাগক যিমান পাৰে তাহাঁতক চাওক যিমান পাৰে তাহাঁতক কেয়াৰ লওক যিমান পাৰে ইহঁতৰ অলপমান গা বেয়া চেয়া হোৱাৰ পৰা বচাই ৰাখক আৰু যিমান পাৰে যিমান কাম আছে সব বাদ দি পেলাই এই 12 দিন তাহাঁতৰ লগত 8-10 ঘণ্টাকে বহক পঢ়া সময়ছোৱাত সৰু ল'ৰা ছোৱালী গাত ইমান কথা নালাগে আপোনালোকে অলপমান পঢ়াত বহক লাগিলে যিমানেই লোকচান নহওক কিয় যিমানেই যি নহওক কিয় সিটটো পালে আপোনালোকৰ 7 বছৰ ফ্ৰী হৈ যাবগে এতিয়া আমাৰটো অহা বছৰ নতুন বেটছ আহিব আকৌ নতুন ষ্টুডেন্ট পঢ়াম আকৌ পিছৰ বছৰ আহিব আকৌ পিছৰ নতুন বছৰ ষ্টুডেন্ট পঢ়াম তেনেকৈ আমি আগবাঢ়ি গৈ থাকিম শেষত সফল কোন হ'ব আপোনালোকে হ'বগে আপোনালোকৰে ভাল হ'বগে তো সেইবাবে অলপ কষ্ট কৰাটো আপোনালোকৰ বৰ্তমান দায়িত্ব কিছুমান গাৰ্জেনে সাংঘাতিক কষ্ট কৰি আছে কিছুমান গাৰ্জেনে গমেই নাপায় কি চলি আছে ল'ৰাই কি কৰি আছে ছোৱালীয়ে কি কৰি আছে গমেই নাপায় মই খেতিত লাগি আছিলোঁ ছাৰ মই অমুকত লাগি আছিলোঁ মই অমুকত হৈছে ঠিকই আছে কৰক সেইখিনিও খাবলৈ লাগিব আপোনালোকক নহলে খাবলৈ নোৱাৰিব খালি এইকেইটা দিন এই 12 দিন 13 তাৰিখলৈকে ল'ৰা ছোৱালীৰ লগত যদি বহিছে ল'ৰা ছোৱালীৰ লগত যদি ভালকে লাগিছে তেতিয়াহলে কিন্তু 7 বছৰ আপোনাৰ লাখ লাখ টকা বাচি যাব নবোদয়ত আপুনি চাউলৰ পইচা দিব নালাগে কিতাপৰ পইচা দিব নালাগে বহি পইচা দিব নালাগে ক্লাস 10 পিছত 11 12 পঢ়িবলৈ বেলেগ জেগাত স্কলাৰশ্বিপ পায়ো ভাল বেলেগ জেগাতো যাব পাৰিবগে পঢ়িবলৈ 11 12 হাই সেকেন্ডাৰী পঢ়িবলৈ বহুত কোচিং সেন্টাৰ নবোদয় ল'ৰা ছোৱালী ফ্ৰী কে পঢ়াই 11 12ত মই আজি এটা ভিডিও দেখিছিলোঁ এছপিএমৰ এটা এডভাৰটাইজ আহিছিলে এছপিএমে নতুনকে বহুতে জানে চাগে এছপিএম বা নতুনকে মেডিকেলৰ কাৰণে কোচিং দিয়ে ধেমাজি নবোদয়ত মই এটা ভিডিও দিছিলোঁ 2022 চনৰ জানুৱাৰী নে ফেব্ৰুৱাৰী মাহত মই এটা ভিডিও দিছিলোঁ ল'ৰাজন ত্ৰিদীপ বৰা বুলি আছিলে তো সি তেতিয়া ক্লাস 7ত আছিলে সি এটা ক্লাস 11 পালে নেকি মোৰ হিচাপত তাত মানে হেৰি দিছে এড দিছে যে কেনেকুৱাকে পঢ়িছে কি পঢ়া মোৰ হিচাপত সি চাগে নবোদয়ৰ পৰা স্কলাৰশ্বিপ পাই পেলাই ইয়াত আহিছে মোৰ হিচাপত আৰু বহুত বেলেগ বেলেগ ভাল ভাল জেগাত নবোদয় ল'ৰা ছোৱালী হাই সেকেন্ডাৰী পঢ়িবলৈ ফ্ৰী কে দিয়ে য'ত ফিজ 5 লাখ 6 লাখ 2 বছৰ পঢ়িবলৈকে হাই সেকেন্ডাৰী নবোদয় ল'ৰা ছোৱালী ফ্ৰী কে দিয়ে 11 12 পঢ়িবলৈ বা নিজৰ নবোদয় বিদ্যালয়খনটো 11 12 বহুত হাই কোৱালিটিত পঢ়িব পাৰিব তো সেইকাৰণে সেই বস্তুখিনি পাবলৈ হলে বৰ্তমান আপোনালোকে অলপ কষ্ট কৰক অলপ লাগক অলপ চেষ্টা কৰক তেতিয়াহে আগুৱাই যাব পাৰিব লাগিলে সিট পাও নাপাও পিছৰ কথা এইকেইটা দিন কষ্ট কৰিলে আপোনালোকৰ নিজৰ মনটো ভাল লাগিব যদি পিছতকে আপোনালোকৰ মনত কেতিয়া থাকি না যাব নালাগে ইস মোৰ ল'ৰাৰ লগত অলপ লাগা হয় ইস মোৰ ছোৱালীজনীৰ লগত অলপ বহা হয় আজি হি বা তাই নবোদয় পঢ়িব পাৰিলে হয় তেনেকুৱা এটা বহুতৰ মুখৰ পৰা শুনো বহুতৰ মনত সেই এটা থাকি যায়গে সেইকাৰণে আপোনালোকক জনাইছো এই 12 দিন এই 10 দিন অলপমান যদি বহে অলপমান যদি লাগিছে তেতিয়াহে কিন্তু সফল এনেকুৱা নহয় যে সিটটো পালে সফল যদি সক্ষমতা 50 পোৱা আছে যদি 70 পাইছে তাতো সফল আপুনি কিন্তু হেতুৱে মই জানালো ঠিক আছে এইখিনি আসলে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আমাৰ চেনেলত ইমানখিনি সকলোৱে মৰম দিয়াৰ আশীৰ্বাদ দিয়াৰ বাবে প্ৰত্যেকজন অভিভাৱক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক বহুত 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 ধন্যবাদ আমাৰ গোটেই জেএনভি গাইড পৰিয়ালৰ ফালৰ পৰা থ্যাংক ইউ এনেকৈ আমি আগুৱাই সকলোকে ভালকে পঢ়াই মিলি যাব চেষ্টা কৰিম আগন্তুক দিনলৈ সকলোৰে আশীৰ্বাদ সকলোৰে দিহা পৰামৰ্শ লাগিব তো এইখিনিয়ে মই কলো আজি ভিডিওটো ধন্যবাদ ভালকে পঢ়িব সকলোৱে